ৰাহুলৰ মাক দেউতাকৰ হত্যাৰ আনন্দত আজি এই পাৰ্টি দিয়া হৈছে। ৰঞ্জন চৌধুৰী রঞ্জন চৌধুরী রঞ্জন চৌধুরী সাল্লা হিরো ওলাইছ। আজিলৈ এই ৰঞ্জন চৌধুৰীৰ কোনো কাম চুব পৰা নাই। আৰু তই চাল্লা একেবাৰে দিন ধৰিবলৈ আহিছিলি, কেনে পালি? আই কি চাই আছ? ইয়াক মাৰি মাৰি পেলাই দে। তোমালোকে অকণ গৈ থাকাচোন দেই, মই আহি আছো। হ'ব ঠিক আছে দিয়া। ৰাহুল দা, ৰাহুল দা, ৰাহুল দা, তোমাৰ এনে দশা কোনে কৰিলে? ৰঞ্জন চৌধুৰী কি? মোৰ সকলো শেষ কৰি দিলে। মোৰ মা দেউতাকো সিহঁতে মাৰি পেলালে। মই তাক সদায় নেৰো। তুমি আগতে ভাল হৈ লোৱাচোন, তাৰপিছত সকলো দেখা যাব। উঠা। আশা, আৰে আপুনি সাৰপ্ৰাইজ ইয়াৰ। বহক বহক। থেংক ইউ। দাদা, অ দাদা, সোনকালে আহাচোন, কোন আহিছে চোৱাহি। দাদা চোৱা, ৰাজ। আৰে তই, আপুনি আৰু ইয়াত? দাদা তুমি মোক চিনি পোৱা নেকি? ইয়াৰ দৰে পকেট মাৰ এটা কোনে চিনি নাপায়? তুমি এইবোৰ কি কৈছা দাদা? কিয় পকেট মাৰক পকেট মাৰ বুলি নকয়, অফিচাৰ বুলি ক'ব লাগিব নেকি? মই পকেট মাৰ। চাকৰি বাকৰি নাপাহে পকেট মাৰিব লগা হৈছে। মই পকেট মাৰ হোৱাই আপোনাৰ বেয়া লাগিছে, কিন্তু ৰঞ্জন চৌধুৰী নিচিনা ড্ৰাগছ মাফিয়া এটাক ধৰিবচোন, তেতিয়াহে মই গম পাম। ঐ, তোক মই কি কৰিব পাৰো জাননে? ঐ দাদা, এখেতক এৰি দিয়া। চাওক, জানো আপুনি বেছিছে বেছি কি কৰিব, টকাপত ভৰাই থব। ঐ, তোক লকাপত ভৰাই থোৱাই ভাল। দাদা প্লিজ এখেতক এৰি দিয়া। হেল্ল', SP বৰুৱা স্পিকিং। হেল্ল', কোনে কৈছে? হোম মিনিষ্টাৰ ছাৰৰ পিয়ে? কওক। কি ছাৰে কথা পাতিব বিচাৰিছে? ঠিক আছে দিয়ক। নমস্কাৰ ছাৰ। হয় ছাৰ, মাৰ্ডাৰ কেছৰ অনুসন্ধান কৰি আছোঁ। হয় ছাৰ, পোষ্টমৰ্টেম ৰিপৰ্টটো তৈয়াৰ কৰা হৈ গৈছে। ঠিক আছে ছাৰ। 24 ঘণ্টাৰ ভিতৰতে হৈ যাব। হ'ব ছাৰ, মই কাঢ়া নিৰ্দেশ দি দিছোঁ। অপৰাধী ধৰা পৰি যাব ছাৰ। হয় ছাৰ, ৰাইজৰ মাজত আপোনাৰ ৰেপুটেশ্যন মই ঠিকে ৰাখিম ছাৰ। ঠিক আছে ছাৰ, হ'ব।